আমি প্ৰত্যেকজন মানুহৰ মুখে মুখে প্ৰায়ে শুনিবলৈ পাওঁ যে মোৰ কপালত একো নাই, মোক ভগৱানে একো নিদিলে। আমিও হয়তো কেতিয়াবা কৈ পাইছোঁ এইষাৰ কথা। ইয়াৰ মাজতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ভগৱানে প্ৰত্যেকজন মানুহকেই একে শক্তিৰ মগজু দিছে, কিন্তু আমিবোৰে ক'ত কেনেদৰে মগজুৰ শক্তি ব্যৱহাৰ কৰিব লাগে সেইটো কথা ভালকৈ নাজানো। এজন মানুহ জন্মতে সকলোবোৰ শিকি নাহে, লাহে লাহে ডাঙৰ হ'ব, লাহে লাহে শিকিব, লাহে লাহে বুজিব, ভালদৰে শিক্ষা ল'ব, ভালকৈ অধ্যয়ন কৰিব, তাৰপিছতহে এজন সফল ব্যক্তি হ'ব পাৰিব। একো নাই বুলি থাকিলে জানো হ'ব? আপোনাৰ মগজুৰ শক্তি ব্যৱহাৰ কৰি কিবা এটা কৰাৰ চেষ্টা কৰক, নিশ্চয় এদিন এজন সফল ব্যক্তি হ'ব আপুনি। বেলেগে দিব বা ভগৱানে দিব বুলি বহি থাকিলে নহ'ব। কি ঠিক, ভগৱানেও আপোনাৰ কাৰণে ৰৈ থাকিব পাৰে যে ই আগুৱাই যাব, আধাৰ পৰাহে মই আৰু আগুৱাই লৈ যাম। গতিকে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ভগৱানে প্ৰত্যেকজন মানুহকে একে শক্তিৰ মগজু দিছে। সেই মগজুৰ শক্তিখিনি ক'ত কেনেদৰে কিদৰে ব্যৱহাৰ কৰিব লাগে নিজে নিজে শিকি ল'ব লাগিব। ধন্যবাদ।